সকলোকে সুপ্ৰভাত জনাই লক্ষীমণি ব্লগ চেনেলত অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব বুলি। আজি ভিডিঅ'টোত মই বনাব লৈছোঁ চকলেট আৰু চুজিৰ গাখীৰ দি মই পিঠা। আৰু সেই পিঠা বনাবলৈ এইখিনি বস্তু লাগে: নাৰিকলৰ গুড়া, চুজি, ময়দা, মিঠৈ আৰু গাখীৰ, লগতে চকলেট। প্ৰথমে মই কেৰাহীটো বহাই ল'লোঁ। তাতে মই চুজি এবাটি দি মই ভাজিব লৈছোঁ। ভালকৈ ভাজি নোহোৱালৈকে মই ভাজি থাকিম। আপোনালোকে যদি চুজি এবাটি লয় তেতিয়াহ'লে ময়দা আধা বাটি ল'ব। চুজি যিমান লয় ময়দা আধাখিনি ল'লে হ'ব। আৰু মই চুজিখিনি ভালকৈ যেতিয়া ভাজি হৈ গ'ল তেতিয়া মই আগতে গৰম গাখীৰ কৰি থৈছিলোঁ, যিহেতু তাৰে এগিলাচ গাখীৰ মই দি দিছোঁ। আৰু গাখীৰখিনি দি মই ভালকৈ মিলাই আছোঁ। আৰু গাখীৰ পৰিমাণটো অলপমান কম হোৱা যেন লাগিল, কাৰণ মোৰ গিলাচটো সৰু আছিল। আৰু মই আৰু অলপ গাখীৰ ইয়াতে মই ঢালি দিছোঁ। ঢালি মই ভালকৈ মিলাই আছোঁ। আপোনালোকে প্ৰথমে যেনেকৈ চুজি দিব বা সেই অনুমান অনুসৰি গাখীৰটো দিলে হ'ল। আৰু গাখীৰখিনি দি মই ভালকৈ যেতিয়া লৰাই এনেকৈ টান হৈ গৈছেগৈ, তেতিয়া মই যিখিনি নাৰিকল মই প্ৰথমে ৰুকি থৈ লৈছিলোঁ, এতিয়া মই নাৰিকলখিনি ইয়াতে মই দি দিম। ইয়াৰ পৰা অকণমান নাৰিকল আপোনালোকে থৈ দিবও পাৰে। যেতিয়া আপোনালোকৰ পিঠাটো বনাই হৈ যাব তেতিয়া তাৰ ওপৰত অলপমান ছটিয়াই দিলেই হ'ল। নিদিলেও কোনো কথা নাই, নথলেও কোনো কথা নাই, নিদিলেও বেয়া নালাগে, থ'ব পাৰে আৰু কৈছোঁ। আৰু এতিয়া মই ময়দা যি আধা কাপ মানে থৈছিলোঁ, সেই ময়দা আধা কাপ দি দিলোঁ। ময়দা আধা কাপ দিয়াৰ কাৰণ হ'ল মানে যেতিয়া মই লাডুটো বনাম, লাডুটো মানে টান হৈ যাব, ভাঙি নাযায়। সেইকাৰণে ময়দা দিলোঁ। মই চুজি যিহেতু এবাটি লৈছোঁ, ময়দা আধা কাপ দিলোঁ। আৰু ময়দাখিনি দি মই ভালকৈ চুজিখিনিৰ লগত মই মিলাই ভাজি লৈছোঁ। এতিয়া মই যিখিনি মিঠৈ থৈ দিছিলোঁ, মিঠৈখিনি মই ইয়াতে দি দিছোঁ। মিঠৈ আপোনালোকে টান যদি হয় কাটি কাটি সৰু কৰি ল'ব। তেতিয়া মানে ভাজিলে সোনকালে গলি যাব। নহ'লে টান হৈ থাকিলে বহুত সময় ভাজিব লাগিব। ভালকৈ মই কাটি লৈছোঁ। নহ'লে গাখীৰৰ লগতো মিঠৈ মিলাই আপোনালোকে ইয়াতে ঢালি দিব পাৰিলে হয়। আৰু মই চেনি দিয়া নাই। মিঠৈ দিলে বস্তুটো ৰঙা হ'ব, পিঠাটো দেখি ভাল লাগিব। আৰু যেতিয়া মই যিহেতু চুজিখিনি সম্পূৰ্ণৰূপে ভাজা হৈ গ'ল, মই এটা সৰু চৰিয়াত গোটেইখিনি উলিয়াই ল'লোঁ। উলিয়াই এনেকৈ গৰমে গৰমে লাডু কৰিব লৈছোঁ, কাৰণ লাডু নকৰিলে ঠাণ্ডা হৈ গ'লে মানে ভাঙি যোৱাৰ সম্ভাৱনা থাকে পিঠাটো। সেইকাৰণে গৰমে গৰমে মই লাডু বনাই ল'লোঁ। তাৰপিছত মই যিহেতু চকলেট ইউজ কৰিম, আৰু চকলেটখিনি সৰু সৰু টুকুৰা কৰি মই ভাঙি প্লেটত থৈ লৈছোঁ। সৰু সৰু টুকুৰা কৰি পেলাই মই প্লেটত থৈ এতিয়া মই পিঠাটো বনাবৰ কাৰণে ৰেডি কৰিছোঁ। আৰু যিকোনো আপোনালোকে ডিজাইন দিলেই হ'ল। যেনেকৈ ঘিলা পিঠা বনাই সেই ঘিলা পিঠাৰ দৰে বনালেই হ'ল। গোল গোলকৈ লাডু বনালেও হ'ব, নাইবা যদি আপোনালোকৰ দোকানৰ পৰা অনা কিবা ডিজাইন আছে, সেই ডিজাইন চাপ মাৰিব পৰা সেইটো ইউজ কৰিলেও হ'ব। মোৰ তাত যিহেতু সেই ডিজাইন নাই, মই হাতেৰে কিবা কিবি বনাই দিম। আৰু ইয়াত মই নিজেই হাতেৰে কিবা এটা ডিজাইন বনাই দিছোঁ, কাৰণ ডিজাইন এটা বনাই দিলে যেতিয়া খাবলৈ আমাক দিব প্লেটত বা বাতি এটাত, দেখি ভাল লাগিব। গাখীৰখিনি অকণমান তলত জোল হিচাপে থাকিব, ওপৰত পিঠাটো থাকিব, মানে খাই ভাল লগা, দেখিও ভাল লাগিব। সেইকাৰণে ডিজাইন এটা বনাই দিব লাগে। আৰু গোল গোল লাডু বা ঘিলা পিঠা টাইপৰ, মানে এইটো পেৰা টাইপৰ সকলোৱে বনাই কিবা এটা বেলেগ ধৰণৰ ডিজাইন এটা দেখি ভাল লাগে আৰু চাই ভাল লাগে। সেইকাৰণে কিবা কিবি দি দিব। আৰু মোৰ তাত যিহেতু দোকানৰ সেই ডিজাইনবিলাক নাই, মই কিনি অনা নাই, সেইকাৰণে মই হাতেৰে চামুচ ইউজ কৰিছোঁ, কাটা চামুচ ইউজ কৰিছোঁ। গৰম গৰম লাডু বনাব পৰা নাই। এতিয়া মই চামুচেৰে এনেই এটা ডিজাইন বনাই দিছোঁ। বনাব পাৰে আপোনালোকেও, এনেকৈ বনাই ল'ব। বা কাটা চামুচেৰে এনেকৈ জোংকেইটা দিও কিবা যিকোনো যি মন যায় ডিজাইন এটা বনাই দিব পাৰে। এয়া মই পিঠাখিনি বনাই লওঁ, আপোনালোকে চাই থাকিব। অকণমান ভিডিঅ'টো মই স্কিপ কৰি দিওঁ, নহ'লে বহুত দীঘল হৈ যাবগৈ ভিডিঅ'টো। এইখিনি মই বনাই ল'লোঁ পিঠা, আৰু মই এখন প্লেটত ধুনীয়াকৈ থৈ লৈছোঁ। লগতে মই কেৰাহীটো পাতি গাখীৰ গৰম কৰিব লৈছোঁ।
কাৰণ গাখীৰখিনি প্ৰয়োজন যিহেতু। এয়া মই গাখীৰ গৰম কৰিছোঁ আৰু গাখীৰখিনি উতল অহালৈ মই বাট চাই আছোঁ। যেতিয়া উতলি আহিলে তাৰ পাছত মই যিখিনি পিঠা মই বনাই থৈছিলোঁ প্লেটত, সেই পিঠাখিনি ইয়াতে মই এটা এটাকৈ ঢালি দিম। এয়া মই ঢালি দিছোঁ। ঢালি আপোনালোকে যিমানখিনি গাখীৰ দিলে উতলাই কমাই দিব। কমি যেতিয়া যাব তেতিয়া খাই কিবা এটা ভাল লাগিব। চাবচোন, গাখীৰ আমি যিমান বেছি উতলাওঁ, কমি যেতিয়া যায় সেই গাখীৰৰ সোৱাদটো কিবা ভাল লাগে, মিঠা লাগে, বহুত ধুনীয়া লাগে। সেইকাৰণে আপোনালোকে যিমানখিনি গাখীৰ দিলে আৰু যেতিয়া পিঠাকেইটা দি দিব তাৰপাছত গাখীৰখিনি একদম কমি যোৱালৈ ৰৈ থাকিব। আৰু মই যিহেতু এটা চেনি ব্যৱহাৰ নকৰোঁ, মই মিঠৈ দিছোঁ। আৰু এই মিঠৈখিনি মই এটা কাষতে দি দিছোঁ। গোটেইখিনি লৰাই থাকিব নালাগে, লৰাই থাকিলে নহ'লে ভাগি যাব পিঠা কোমল। আৰু দিয়াৰ পাছত চাইছে ইমান ধুনীয়া হৈ গৈছে। এয়া দেখিছে নহয়, মিঠৈখিনি যেতিয়া মই দিছোঁ তেতিয়া কালাৰটো এটা ৰংচোৱা হৈ গৈছে। দেখি ভাল লাগিব যেতিয়া আপোনালোকে খাবলৈ মানে বাতি এটাত লৈ ল'ব, দেখি কিবা এটা ভাল লাগিব, সোৱাদ হ'ব। চেনি দিয়া নাই মই, মিঠৈ দিয়ে। এয়া চাওকচোন কি ধুনীয়াকৈ হৈ গৈছেগৈ। আৰু এতিয়া মই উতলাইছোঁ। আৰু যি অলপমান মই নাৰিকল থৈছিলোঁ গুড়া, সেই নাৰিকলৰ গুড়া অলপ ওপৰত ছটিয়াই দিছিলোঁ। নিদিলেও একো নহয়, মই আছিল কাৰণে মই দিলোঁ, নিদিবও পাৰে, একো নহয়। নাৰিকলৰ গুড়াখিনি দিয়াৰ কাৰণে এই নাৰিকল ওপৰত উঠি আছে। আৰু মই মাইনাহঁতক খাবৰ দিবৰ বাবে মই পিঠাখিনি এটা চৰিয়াত লৈ পেলাই সিহঁতৰ ওচৰত আনিছোঁ। আনি আমি 3জনী আছোঁ যিহেতু, 3জনীয়ে 3টা বাতিত লৈ লৈছোঁ খাবৰ কাৰণে। আপোনালোকে বনাই চাব, খুব কম খৰচত, কম সময়ত বনোৱা পিঠা যিহেতু, বনাই চাব সকলোৱে। আৰু মোৰ ভিডিঅ'টো কেনে পালে ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব। আৰু এতিয়া মোৰ মাইনাহঁতক খাবলৈ দিওঁ। 2জনীক খাবলৈ দিছোঁ, কিন্তু 2জনী অকণমান আগত, পিঠা খোৱাৰ অকণমান আগত কিবা এটা লাগিলে। 2জনী খঙত আছে, দেখিছেনে মুখকেইখন কেনেকৈ আছে। কিন্তু মোক কোৱা নাই, মোক পিছত ক'ব। একদম মানে যেতিয়া মন ভাল হ'ব তেতিয়া ক'ব। আৰু বা মোক এনেকৈ কৈছে, বা ভণ্টিয়ে মোক এনেকৈ কৈছে। 2জনী কিবা এটা লাগি আছে, খাবলৈ দিছোঁ। কেনেকৈ আছে মুখখন। মজা লাগিছে, ভাল লাগিছে নে মাইনা? মিঠা লাগিছে নে? মুখেৰে কোৱা, আমি কেনেকৈ ক'লে হ'ব নেকি? চকলেট দি আজি মই ৰেচিপি এটা বনাই দিলোঁ। ৰেচিপিৰ নাম নাজানো, মোৰ মন গ'ল এনেকৈ বনাই দিবলৈ, সেইকাৰণে মই বনাই দিলোঁ। চুজি, নাৰিকল আৰু অকণমান ময়দা দিছোঁ। দি পেলাই মানে মৰ্টনটোৰ ভিতৰত সোমাই গাখীৰত বইল কৰি দিছোঁ। গাখীৰত বইল কৰোঁতে মনত পৰিছে, আগতে যে পিঠাগুড়ি লাডু বনাই যে গাখীৰত বনাই দিয়ে যে, ৰসগোল্লা বুলি কয়, খাবলৈ দিয়ে, ঠিক তেনেকৈ হৈছে। আৰু গাখীৰৰ ৰসগোল্লা আমি খাইছিলোঁ ন পিঠাগুড়ি, এতিয়া মানে চুজিৰ চকলেট দিয়ে ৰসগোল্লা খাব। আৰু এইবিলাক ডিজাইন মই এনেই মনত যি আহিছে মই তেনেকেই মই ডিজাইন বনাই দিছোঁ। সকলোৱে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি বহুত আশা ৰাখিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে আপোনালোক সকলোৱে লাইক কমেণ্ট কৰিব। আৰু যিহেতু মই এইটো নতুনকৈ ইউটিউব চেনেল খুলিছোঁ, মোৰ চেনেলত ছাবস্ক্ৰাইবটো কৰি দিব। আজি ভিডিঅ'টো ইমানেই, সকলোকে মই নমস্কাৰ।